ভাওনা ভাগ আজি আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আমাৰ বিষয়ে জনাওঁ যে আমাৰ 19 ছেপ্টেম্বৰৰ দিনা অসমৰ সম্পদ অসমীয়া আৱেগ জুবিন গাৰ্গে আগন্তুক আমাক এৰি থৈ গ'ল। গতিকে তেখেতৰ আত্মাৰ সন্ততিৰ বাবে আমি সকলোৱে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম। ধন্যবাদ। শিশুসকলৰ প্ৰায় সেই কমখন শিশুসকলক আমাৰ সদায় আখৰা গৃহত আহি তেখেতলোকক সহায় কৰা আমাৰ বায়ন শ্ৰী জীৱন ভট্টাচাৰ্যক এখনি গুৰু বস্ত্ৰৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। নামঘৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত দুৰ্লভ দত্তদেৱৰ। আৰু এজন আমাৰ গণ্যমান্য ব্যক্তি আমাৰ বৰমীয়া গাঁৱৰ সম্পদ সাংস্কৃতিক জগতৰ দপদপাই থকা বৰমীয়া গাঁৱৰ ভূমিজ্ঞ সন্তান ডাক্তৰ শৈলেশ বৰা দেৱক আমি এখন গুৰু বস্ত্ৰৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। কাৰণ এই এমাহ দিন অশেষ কষ্ট কৰি তেখেতে নামঘৰলৈ সদায় আহি কণ কণ শিশুকেইটা খোজ কাটলৰ বা বচন কেনেকৈ ক'ব তেখেতখিনি যিমানখিনি অৰিহণা দিলে তেখেতক আমি কিনো দিম। গতিকে এখন গুৰু বস্ত্ৰৰে তেখেতক সম্বৰ্ধনা জনাবলৈ আমি নামঘৰ পৰ্যায়লৈ মাতিছোঁ। তেখেতক সম্বৰ্ধনা জনাব ভাওনাৰ উদযাপন সমিতিৰ সভাপতি দিলীপ বৰুৱাদেৱে। নকলে নহয়, আমাৰ যি কণ কণ শিশুসকলে আহি আমাৰ ভাওনা কৰিব তেখেতলোকৰ ছমহীয়া পৰীক্ষা আছিলে। গতিকে তেখেতলোকৰ ছমহীয়া পৰীক্ষা থকাৰ পিছতো ভাওনা কৰিবলৈ যি আগবঢ়াই দিলে মই ভাওনা উদযাপন সমিতি হৈ তেখেতলোকক কটকটি প্ৰণাম কৰিছোঁ। ধন্যবাদ। এই আমাৰ ডাক্তৰ শৈলেশ বৰা তেখেতৰ এখন গুৰু আমাৰ দিলীপ বৰুৱাক সম্বৰ্ধনা জনাইছে। ধন্যবাদ। Amin.
কমল দুর্ভমল দন্তমল নানাতকম সবলমল সাধবল মুক্তি সাধক